ডকুমেণ্ট আছিলে এই ইলেকশ্যনৰ সময়ত মৰিগাঁৱত বিশেষ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সংবাদমেল বিনা চৰ্তে ইউনিক আইডি প্ৰাপ্ত বিশেষ টেট উত্তীৰ্ণ ৬৬৭গৰাকী প্ৰাৰ্থীক নিযুক্তিৰ দাবীৰে আয়োজন কৰে এই সংবাদমেল। মৰিগাঁও মিডিয়া ক্লাবৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে আমাৰ কাৰণে সময় উলিয়াইছে। এইখিনিতে মই আমাৰ মিডিয়া বন্ধুসকলক এটা কথা জনাই দিব বিচাৰোঁ যে আমি ২০০৩ চনৰ পৰাই সৰ্বশিক্ষাৰ ডিফাৰেণ্ট কম্পনেণ্টছত আমি কাম কৰি আহিছিলোঁ। চাইল্ড লেবাৰ, ড্ৰপ আউট ষ্টুডেণ্ট সেইসকলক আমি শিক্ষাৰ মূল সুঁতিলৈ ঘূৰাই আনিছিলোঁ। আৰু এটা সময়ত সৰ্বশিক্ষাই কি কৰিছিলে, আমাক কামৰ পৰা অব্যাহতি দিছিলে। কিন্তু আমি সৰ্বশিক্ষাত থকা সময়ত আমি নানান ট্ৰেইনিং কৰা, সৰ্বশিক্ষাত আমি শ্ৰম দিয়া, আৰু এইখিনি কৰাৰ পিছত যেতিয়া আমাক গভমেণ্টে কোনো আগতীয়াকৈ জাননী নিদিয়াকৈ আমাক কামৰ পৰা অব্যাহতি দিছিলে, আমি আন্দোলন কৰিবলৈ বাধ্য হৈছিলোঁ, আমি ৰাস্তাত ওলাই আহিছিলোঁ। তেতিয়া আমাৰ বৰ্তমানৰ CM আৰু তেতিয়াৰ EM আছিলে, তেখেতে আমাক এটা আশ্বাস দিছিলে যে আপোনালোকৰ কাৰণে আমি স্পেচিয়েল টেট পাতিম। আৰু প্ৰায় সুদীৰ্ঘ 13 বছৰ আন্দোলন কৰাৰ পিছত আমাৰ কাৰণে স্পেচিয়েল টেট আহিল। চৰকাৰে আমাক এটা ইউনিক আইডি দিলে আৰু আমাৰ কাৰণে স্পেচিয়েল টেট পাতিলে। স্পেচিয়েল টেটত আমি খুব কম 14,572জন পৰীক্ষাৰ্থী এপিয়াৰ হৈছিলে, পৰীক্ষাত বহিছিলে, আৰু তাৰ পৰা খুব নগণ্য সংখ্যক 667জনহে আমি পাছ কৰিবলৈ সক্ষম হ'লোঁ। আৰু যিকেইজন আমি পাছ কৰিলোঁ, গোটেই কেইজনৰে NCT নৰ্মছ ফুলফিল কৰা। আমাৰ 2-এজনক বাদ দিলে আমি বাকীসকলৰ এইজো আছে আমাৰ। তো আমি চৰকাৰে আমাক দিবও পাৰে, কাৰণ আগৰ যিখিনি ৰেকৰ্ড আছে, ট্ৰেক ৰেকৰ্ড আছে গভমেণ্টৰ, তাত আমি দেখা পাইছোঁ শিক্ষামিত্ৰসকলক টেট পাতি বিশেষভাৱে নিযুক্তি দিছে। কিন্তু এই ক্ষেত্ৰত চৰকাৰে আমাৰ ফালে পিঠি দিছে। তো এইটো যোৱা 2 দিনমান আগত আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে এটা প্ৰেছ মিটত কৈছিলে যে টেট পৰীক্ষা হৈছে, কিন্তু এইসকল পৰীক্ষাৰ্থীক আমি বিশেষভাৱে কোনো নিযুক্তি নিদিওঁ বা বিশেষ কোনো বিজ্ঞাপন নোলায়। এইটো কথা আমি গৰিহণাৰ যোগ্য। আমি এইটো কথাত ধিক্কাৰ দিছোঁ যে শিক্ষামন্ত্ৰী মহোদয়ে এই মন্তব্য উঠাই ল'ব লাগে আৰু আমাৰ কাৰণে বিশেষভাৱে চিন্তা কৰিব লাগে। কাৰণ আমি 2003 চনৰ পৰাই সৰ্বশিক্ষাৰ হৈ চৰকাৰৰ হৈ আমি কাম কৰি আহিছোঁ। তো এইখিনিয়ে ক'লোঁ। ধন্যবাদ থাকিল সাংবাদিক বন্ধুসকলক। আমাৰ মূল দাবীসমূহ হ'ল যে আমাক বিনা চৰ্তে নিযুক্তি দিব লাগে, কাৰণ আমাৰ NCT নৰ্মছ ফুলফিল কৰা আছে। আমি হায়াৰ ছেকেণ্ডেৰীত আমাৰ 50% আছে, আমি DLED কৰিছোঁ, আমি টেট উত্তীৰ্ণ হওঁ। তো আমাৰ এটাই দাবী যে আমাক বিশেষ বিজ্ঞাপনৰ জৰিয়তে আমাক বিশেষভাৱে নিযুক্তি দিব লাগে। নমস্কাৰ। আজি আমাৰ মিডিয়া ক্লাবত আমি আয়োজিত কৰা সদৌ অসম বিশেষ টেট উত্তীৰ্ণ শিক্ষকসকলৰ এই সংবাদমেলত উপস্থিত থকা সন্মানীয় আমাৰ সংবাদকৰ্মীসকল, ইতিমধ্যে আমাৰ উপৰোক্ত বক্তাসকলে আমাৰ আমি কি উদ্দেশ্যত এই সংবাদমেল পাতিছোঁ আপোনালোক অৱগত হৈছে। মই মাত্ৰ 2-3টা কথা ইয়াত সাঙুৰি দিব ওলাইছোঁ যে আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে আমি সদৌ অসম বিশেষ টেট উত্তীৰ্ণ শিক্ষকসকলৰ পৰা আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী ৰণোজ পেঙৰ ডাঙৰীয়াই যিকেইটা বক্তব্য তেখেতে দিছে, এই বক্তব্যৰ প্ৰতি আমাৰ সন্মানীয় সকলোৰে চেনেহৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই ক্ষেত্ৰত আমি হস্তক্ষেপ বিচাৰিছোঁ। সন্মানীয় সংবাদকৰ্মীসকল আৰু সন্মানীয় ৰাইজৰ ক্ষেত্ৰতে মই জনাইছোঁ যে আমাৰ সন্মানীয় যিজন শিক্ষামন্ত্ৰী আছে, তেখেত হৈছে আমাৰ সৰ্বকালৰ সৰ্বনিষ্ঠ অকৰ্মণ্য শিক্ষামন্ত্ৰী। যিজন শিক্ষামন্ত্ৰীয়ে স্পেচিয়েল টেট কি, এই আৰু অৰ্থ বুজি নাপায়, যিজন শিক্ষামন্ত্ৰীয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তেখেতৰ মন্তব্য কৰে, এইজন শিক্ষামন্ত্ৰীয়ে আমি যেতিয়া বিশেষ টেটত উত্তীৰ্ণ হৈছিলোঁ তেতিয়া তেখেতে আমাৰ এজন সতীৰ্থই ফোন কল কৰিছিল যে সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়, আমি যে আবেদন কৰিম, এই আবেদনত স্পেচিয়েলকৈ হ'ব নে জেনেৰেল টেটৰ লগত আমি আবেদন কৰিম। তেতিয়া এইগৰাকী শিক্ষামন্ত্ৰীয়ে কৈছিল যে নাই, স্পেচিয়েল
টেটটো সম্পূৰ্ণ বেলেগ আৰু জেনেৰেল টেটত সম্পূৰ্ণ বেলেগ আপোনালোকে স্পেচিয়েল টেটত যিসকলে পাছ কৰিছে সেইসকলক স্পেচিয়েলকৈ বিজ্ঞাপন হ'ব স্পেচিয়েলকৈ নটিফিকেশ্যন হ'ব ইয়াৰ তথ্য ইতিমধ্যে তেখেতে যিটো অডিঅ' কলিং হৈছিল ইয়াৰ ৰিপৰ্ট আপোনালোকক আমি দি দিম এইখিনি আপোনালোকে বজাই শুনাই দিব যে সেইজন শিক্ষামন্ত্ৰীয়ে পূৰ্বতে কি কৈছিল আৰু বৰ্তমানতে কি কৈ আছে আমি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক এই ক্ষেত্ৰত হস্তক্ষেপ বিচাৰিছোঁ আমাৰ শিক্ষামন্ত্ৰীয়ে আমাৰ সতীৰ্থসকলে বিভিন্ন জিলাত যেতিয়া লগ কৰে তেতিয়া আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে ক'ৰবাত কয় যে হাইকোৰ্টৰ পৰা আমাৰ বাধা আছে হাইকোৰ্টে আমাক কেৰেপ কৰি চায় আৰু দ্বিতীয়তে কয় আপোনালোকে অন্য চিন্তা কৰক এতিয়া কথাটো হ'ল যে যেতিয়া সমগ্ৰ ভাৰতবৰ্ষতে অন্ধকাৰে চানি ধৰিছিল যেতিয়া সমগ্ৰ ভাৰতবৰ্ষত যেতিয়া সৰ্বশিক্ষা নামৰ এটা আঁচনি সৃষ্টি হৈছিল সেই সৰ্বশিক্ষা আঁচনিৰ সময়ত আমাক 2003 চনৰ পৰা যেতিয়া আমি এই শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্তি হৈছিলোঁ আমাকো এটা সমিতিৰ জৰিয়তে যিসকল বিশেষজ্ঞ আছিল যিসকল নম্বৰ বিচি আছিল ডকুমেণ্ট আছিলে এই ইলেকশ্যনৰ সময়ত তাত আমাৰ উল্লেখ আছিলে যিসকল মানে সৰ্বশিক্ষাত কৰি থকা পেৰা টিচাৰ মানে আমাৰ কথা কৈছোঁ SK EV CV সেইসকলক তাত লিখা আছিলে যে ফাৰ্ষ্ট প্ৰায়ৰিটি দিয়া হ'ব নিযুক্তিৰ ক্ষেত্ৰত এতিয়া আমাক ফাৰ্ষ্ট প্ৰায়ৰিটি দিয়াটো বাদেই দিয়ক তেখেতে কিমান অদ্ভুত মন্তব্য কৰি আছে EMA যে তেওঁলোকক আমি কোনো কাৰণে বিশেষভাৱে নিযুক্তি দিব নোৱাৰোঁ যদি দিবই নোৱাৰে তেনেহ'লে তেওঁলোকে ভিজন ডকুমেণ্টত কিয় লিখিছিল যে আমাৰ তেওঁলোকক ফাৰ্ষ্ট প্ৰায়ৰিটি দিয়া হ'ব বুলি সেই কথাটো আমি তেওঁৰ পৰা উত্তৰ বিচাৰিছোঁ যে যদি দিব নোৱাৰে তেনেহ'লে কিয় ফাৰ্ষ্ট প্ৰায়ৰিটি দিব লাগে আমি জানো যে আমাৰ CM ছাৰে কথা ৰখা মানুহ তেওঁ যেনেদৰে কথা দিছে তেনে কথা ৰাখিছে তেনেহ'লে আমি ভাবোঁ CM ছাৰে এইটো হস্তক্ষেপ কৰি আমাক নিযুক্তি দিব লাগে আৰু যিটো ভিজন ডকুমেণ্টত লিখিছে যে ফাৰ্ষ্ট প্ৰায়ৰিটি দিব লাগে সেইটো তেওঁলোকে ফুলফিল কৰিব লাগে অহাকালিলৈ আমি এটা কাৰ্যসূচী ৰাখিছোঁ খানাপাৰা ফিল্ডত আমাৰ এটা ধৰ্ণা কাৰ্যসূচী আছে সেইটো আমি তাত কৰিম এটা পদযাত্ৰা হ'ব সেইখিনি আপোনালোকৰ যোগেদি আমি সকলো আমাৰ সহপাঠীক তালৈ আমন্ত্ৰণ দিছোঁ আৰু তেওঁলোকক আহ্বান জনাইছোঁ যাতে তেওঁলোক আহি পেলাই সেই প্ৰগ্ৰেমটো সাফল্যমণ্ডিত কৰি তোলে আমাৰ এতিয়া য়াকুব ছাৰ অলপমান পাব